নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব কানহায়া কুমাৰ। হয়, সমাগত বিধানসভা নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্যতে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। ন ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ সমাহাৰে ৰাজ্যৰ ৰাজনৈতিক বতাহ গৰম কৰি ৰাখিছে আৰু 2021ত অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ নিৰ্বাচনক লৈ সকলো ৰাজনৈতিক দলেই কুচকাৱাজ আৰম্ভ কৰিছে। নপুৰণি ৰাজনৈতিক দলসমূহৰ এনে তৎপৰতাত অসমৰ ৰাজনীতিত এইবাৰৰ নিৰ্বাচনে যে বিশেষ ভূমিকা গ্ৰহণ কৰিব সেয়া সহজেই অনুমান কৰিব পাৰি। ইতিমধ্যে প্ৰাপ্ত খবৰ অনুসৰি CPIM দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক পৰিষদৰ সদস্য প্ৰাক্তন JNU ছাত্ৰ একতা সভাৰ সভাপতি আৰু দেশৰ ৰাজনীতিত এক পৰিচিত নাম কানহায়া কুমাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব। CPIM দলৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰু বাওঁপন্থী দল সংগঠনসমূহক সাক্ষাৎ কৰাই হ'ব কানহায়া কুমাৰৰ অসম ভ্ৰমণৰ মূল লক্ষ্য। যদিও কুমাৰৰ অসম ভ্ৰমণৰ তাৰিখ বৰ্তমানলৈকে ঠিক হোৱা নাই, তথাপিও তেওঁৰ এই ভ্ৰমণে বাওঁপন্থী দল সংগঠনসমূহক কিমান সুফল দিব পাৰে সেয়া সময়তহে লক্ষণীয় হ'ব। ব্যুৰো ৰিপৰ্ট, টাইমছ নাও অসম।